हेलो स्टूडेंट्स आज লৈছোঁ ক্লাছ 7 অসমীয়া বিষয়ৰ পাৰ্ট 3 নম্বৰ পাৰ্ট উন্মেষ কিতাপখনৰ ঐতিহ্যৰ পমখেতি 3 নম্বৰ চেপ্টাৰৰ সকলোবোৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যোৱা। 1 নম্বৰ কোৱেশ্চন 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নৰ শুদ্ধটোটো বাছি লোৱা। প্ৰাগজ্যোতিষপুৰ সম্বলম বা সম্ভৱম বুলি কোনে গৌৰৱ অনুভৱ কৰিছিল? এইটো চাৰিটা অপচনৰ ভিতৰত হ'ব পণ্ডিত আনন্দৰাম বৰুৱা, শুদ্ধ অপচনটো হ'ব। তাৰ পিছত 2 নম্বৰত কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? এইটো হ'ব পুষ্পভদ্ৰা তামৰ ফলি, এইটো হাইলাইট কৰা আছে, চাই যাবা। তাৰপিছত আছে খ নম্বৰটো চাই যোৱা। খ নম্বৰটোত দিয়া আছে কানাই বৰশীৰ বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি আৰু এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত? কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ'ল মণিকৰ্ণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত, উত্তৰ গুৱাহাটী। তাৰপিছত আছে ঘ নম্বৰ ৰজাই সন্ধিয়াই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল? ৰজা সন্ধিয়াই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা পশ্চিম কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। তাৰপিছত আছে শ্ৰী সূৰ্য পাহাৰৰ ঐতিহ্য কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্য নিদৰ্শন? শ্ৰী সূৰ্য পাহাৰ ঐতিহ্য প্ৰাচীন আৰু মধ্যযুগৰ, বিশেষকৈ পাল আৰু সেন বংশৰ হিন্দু বৌদ্ধ আৰু ধৰ্মৰ স্থাপত্য আৰু ভাস্কৰ্য অন্যান্য নিদৰ্শন দাঙি ধৰে। 9 নম্বৰ আছে কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? এইটো হ'ব মহম্মদ বিন বখতিয়াৰ খিলজীক পৰাস্ত কৰিছিল। আলোচনা কৰি লিখা। 3 নম্বৰটোত আছে যে ঐতিহ্য কি দি সামৰি লয়? ঐতিহ্য এটা জাতি, অঞ্চল, ইতিহাস, পুৰণি স্থাপত্য, ভাস্কৰ্য, কলা সংস্কৃতি, ভাষা, সাহিত্য, পৰম্পৰা, ৰীতি-নীতি আৰু অতীজৰ গৌৰৱময় নিদৰ্শনসমূহ সামৰি লয়। তাৰপিছত আছে খ নম্বৰত দিয়া আছে ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? ঐতিহ্যৰ পূৰ্ণ স্থানসমূহ ভ্ৰমণ কৰোঁতে শৃংখলাবদ্ধ বজাই ৰাখি ঐতিহাসিক সম্বলসমূহৰ বিকৃত সাধন নকৰি আৰু নিজৰ দেশৰ ইতিহাস তথা সংস্কৃতিক লৈ গৌৰৱবোধ কৰাৰ জৰিয়তে আমি ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰি। তাৰপিছত আছে চাই যোৱা ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? পুৰণি কীৰ্তিচিহ্ন বা শিলালিপিসমূহত দাগ নলগাই বা আঁচোৰ নেপেলাই ঐতিহাসিক স্থানসমূহ আৱৰ্জনামুক্ত কৰি ৰাখি আৰু জনসাধাৰণৰ মাজত এইবোৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰি আমি ঐতিহ্য ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ। তাৰপিছতো আছে 4 নম্বৰ চমুটোকা লিখা। দুৰ্জয়নগৰ বা দুৰ্জয়নগৰ চুকা দুৰ্জয়নগৰ আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ পাল বংশৰ ৰজাসকলৰ এখন শক্তিশালী ৰাজধানী। ৰজা ৰত্নপাল ব্ৰহ্মপুত্ৰ বৰ্তমান পাৰত এই দুৰ্গহদ্ৰী নগৰখন নিৰ্মাণ কৰাইছিল আৰু শত্ৰুৱে সহজে আক্ৰমণ কৰিব নোৱাৰাকৈ সুৰক্ষিত কৰাৰ বাবে ইয়াৰ নাম দুৰ্জয় বা যাক জয় কৰা কঠিন ৰখা হৈছিল দুৰ্জয়। শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এক ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক স্থান। এই পাহাৰখন হিন্দু, বৌদ্ধ আৰু জৈন এই তিনিওটা ধৰ্মৰ এক ত্ৰিবেণী সংগমস্থল হিচাপে জনাজাত। তাৰপিছত চাই যোৱা ইয়াত বহুতো প্ৰাচীন শিলৰ কটা